নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰ আৰু মাইক্ৰ ফাইনেন্সৰ বিভিন্ন প্ৰতিষ্ঠানসমূহৰ লগত হোৱা বুজাবুজি চুক্তি মতে কোন কোন মহিলাৰ মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ হ'ব সবিশেষ এই ভিডিঅ'টোত দেখুওৱা হৈছে, গতিকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈ চাব। অসম চৰকাৰ আৰু মাইক্ৰ ফাইনেন্সৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগত মঙলবাৰে এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় আৰু অসমত ঋণ প্ৰদান কৰা মুঠ ৩৮টা মাইক্ৰ ফাইনেন্সৰ প্ৰতিষ্ঠান আৰু বেংকে অসম চৰকাৰৰ সৈতে এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে আৰু জানিব পৰা মতে 2023 চনৰ 31 মাৰ্চ পৰ্যন্ত এই বুজাবুজি স্বাক্ষৰ কাৰ্যকৰী হৈ থাকিব আৰু অসম প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত এই ৩৮টা প্ৰতিষ্ঠানৰ লগত বুজাবুজি স্বাক্ষৰ সম্পাদিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনসকল মহিলাৰ ঋণ মাফ কৰা হ'ব সেই বিষয়ে উল্লেখ কৰিছে আৰু মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি যিসকল মহিলাই ৩টাতকৈ অধিক প্ৰতিষ্ঠানৰ ঋণ লোৱা নাই অথবা ঋণৰ পৰিমাণ 1,25,000তকৈ বেছি নহয় তেওঁলোকে সকাহ লাভ কৰিব আৰু মন্ত্ৰীগৰাকীয়ে এই কথাও উল্লেখ কৰে যে যিসকল মহিলাই সময়মতে ঋণৰ কিস্তি পৰিশোধ কৰিছে তেওঁলোকে 25,000 টকাৰ এককালীন সাহায্য লাভ কৰিব যাতে পৰৱৰ্তী ঋণৰ কিস্তি আদায় দিয়াত সকাহ হয়। আনহাতে যিসকল মহিলাই ঋণৰ কিস্তি আদায় দিয়া নাই আৰু বৰ্তমানেও তেওঁলোকৰ একাউণ্ট NPA ঘোষিত হোৱা নাই তেওঁলোকৰ পৰৱৰ্তী ঋণৰ কিস্তি নিৰ্দিষ্ট সময়ৰ বাবে চৰকাৰে পৰিশোধ কৰিব আৰু এই শ্ৰেণীৰ মহিলাসকলে চৰকাৰৰ পৰা এককালীন 25,000 টকাৰ সাহায্য লাভ নকৰিব। ইফালে যিসকল মহিলাই ঋণ পৰিশোধ কৰিবলৈ অক্ষম আৰু তেওঁলোকৰ একাউণ্ট NPA ঘোষিত হৈছে সেই মহিলাসকলে এক নিৰ্দিষ্ট প্ৰপত্ৰ আবেদন কৰিব লাগিব আৰু চৰকাৰে সকলো আলোচনা কৰি আংশিক বা সম্পূৰ্ণ ক্ষতিপূৰণ আদায় দিব।